কি হ'ল? কোনোবা কিবা ক'লে নেকি? কৈছে মোক। কোনে কি ক'লে? মোৰ মনে কৈছে মোক। কি মনে? হাই দে, মোৰ মনটোৱে মোক কৈ আছে তোৰ চাগে বিয়া নহ'বই। আকৌ বিয়াৰ কথা ক'ৰ পৰা আহিলে? মানে মোৰ ইচ্ছা আছিলে গ্ৰেজুৱেশ্যন পাছ কৰাৰ লগে লগে তোক ছোৱালী এজনী চাই বিয়া দি দিবলৈ, কিন্তু আজিলৈ দিব নোৱাৰিলোঁ। বিয়া কৰাবই নোৱাৰিলোঁ তোৰ মই আজিলৈ। জন্ম পোৱাৰ দিনা নাৰ্ছ এজনীক লগত ধৰি কিনে বিয়া পাতাই কিয় নিদিলা? ঝামেলা খতম হৈ গ'ল হয়। নাৰ্ছ এজনীৰ লগত বিয়া পাতাই দিলা হয় ধৰি কিনে, বা ওচৰত জন্ম পোৱা কোনোবা ছোৱালী থাকিলে হয়, বাচ্চা ছোৱালী, ময়ো বাচ্চা, তাইও বাচ্চা, বাচ্চা বাচ্চা, বিয়া কৰি দিব লাগিছিলে। এইটোৱে বেষ্ট আছিলে না, এতিয়ালৈ মাথাই মাৰিব নালাগিলে হয়। বাপেকতো খবৰে নাই, দিনটো পেপাৰ লৈ বহি থাকে, কি যে হ'ব পেপাৰ পঢ়ি। পুতেকৈ বিয়া দিব পৰা নাই সেই চিন্তা নাই, দিনটো পেপাৰে পঢ়ি থাকে। হ'ব, এতিয়া দেউতাক আৰু মাজত সোমাব নালাগে। তুমিও মই কথা পাতি আছোঁ নহয়, হ'ব আমি দুটাই কথা পাতোঁ। দেউতাক পেপাৰ পঢ়িব দিয়া। পঢ়িব ক'লো ভালকৈ, সেইটোও নপঢ়িলি, চুচৰি বাগৰি কিবাকৈ পাছ কৰিলি। বিয়াৰ টপিকত আকৌ মোৰ পঢ়া শুনাৰ কথা ক'ৰ পৰা আহিলে মাজত? যি টি মানে না একেবাৰে। এই মোবাইলটোৱে তোক খালে, এই মোবাইলে খালে, মোবাইলে টিপি থাক তই, মোবাইলে টিপি থাক। এই মোবাইল টিপোতে টিপোতে তোৰ বিয়া নহ'ল। আৰে পাগল হ'লা নেকি? মোবাইলে কি কৰিলে আকৌ? মোবাইল, চব কথাতে মোবাইল। ভাত খাব নোৱাৰিলেও মোবাইল, ফুৰিব গ'লেও মোবাইল, বিয়া হোৱা নাই তাকো মোবাইল। আৰু তই এই দাঢ়ি মুখাটো কিয় নাকাট? কিয় নাকাট? আৰে কোনে দিব এই দাড়ি থকা ল'ৰালে বিয়া? এইকাৰণে তোৰ ছোৱালী নাই বিয়া পাতিবলৈ। এই দাড়ি লৈ ফুৰিবি, ক'ত 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 ছোৱালী পাবি? চোৱা মা, যি ক'ব আছে কৈ থাকা, একো নাই। কিন্তু দাড়ি লৈ ন' কমেণ্টছ। দাড়ি হয়, ই সৰু সুৰা বস্তু নহয়, বিয়াৰ্ড হয়, বিয়াৰ্ড, লেভেল, বুজিছা? দাড়ি লৈ ইমান মানুহক ক'লো ছোৱালী এজনী বিচাৰি দে, নাই ছোৱালী বিচাৰি দিবলৈ নাই, ছোৱালীয়ে নাই বোলে। এইফালে ইয়াৰ 30 হ'বলৈ হ'ল, কেনেকৈ বিয়া দিওঁ মই ইয়াৰ? বেলেগৰ কাম নহয়তো তোমাক ছোৱালী বিচাৰি ফুৰিব। এজনী ছোৱালী কিবাকৈ বিচাৰি পালোঁ, সিহঁতক আকৌ গভমেণ্ট জব কৰা ল'ৰা লাগে। আকৌ গভমেণ্ট জবৰ কথা ওলাল। কিমান ক'লোঁ গভমেণ্ট জব এটা কৰিবলৈ, কিন্তু ইয়াক গভমেণ্ট জব কৰিব মন নাই। গভমেণ্ট জব নকৰে ই, গভমেণ্ট জব নালাগে তাৰ, সি বিজনেছ কৰিব। মন নাই গভমেণ্ট জব কৰা। আৰু ইমান সহজো নহয় বুজিছানে গভমেণ্ট জব পোৱা। লগৰ কেইজন লাগি আছে নহয় গভমেণ্ট জবকৈ, পালে জানো? আজিলৈ পোৱা নাই। আৰু তুমি যেনেকৈ কোৱা যেন দোকানত কোনোবা গভমেণ্ট জবৰ টুকুৰি লৈ বহি আছে নেকি, বাবা গভমেণ্ট জব লৈ যা, ইমানো সহজ নহয়। কোনোবাই কিবাকৈ পায় আৰু, সেই বুলি চবেই নাপায়। কাৰণ মোৰ ইচ্ছাও নাই। কোনোবাই সুধিলে মই কি কওঁ জানো? ল'ৰাই মোৰ ফটোগ্ৰাফী কৰে, দিনটো কেমেৰা লৈ অ'ত ঘূৰি ফুৰে। আৰে কোনে দিব ফটোগ্ৰাফী কৰা ল'ৰা তাত বিয়া? কোনে দিব? বিয়াৰ কথা কৈ কৈ মাকে কৈ ল'ৰাক পাগল। কি কৈছা তুমি? কি কৈছা? নাই তোমাক কোৱা নাই। তুমি কথা পাতি থাকা, পেপাৰতহে দিছে কিবা পঢ়িছোঁ, তুমি তাৰ লগত লাগি থাকা। ভাল কিবা কাম কাজ বিচাৰি ল, এই চব ফটোগ্ৰাফী দি কাম নহ'ব। ছোৱালী কোনো বিয়া নিদিয়ে তোৰ তাত এই ফটোগ্ৰাফী কৰা ল'ৰালে, বুজিছ? বাহ, কি বঢ়িয়া কথা। এতিয়া মানে মই বিয়া পাতিবলৈ মোৰ ড্ৰিম পেশ্যন চব এৰি দিম, এইবিলাক তুমি ক'ব আহিছা এতিয়া? এই উল্টা পোল্টা কথা নক'বা, এতিয়া মোৰ খং উঠি যায় কিন্তু। আৰু মই কাক না কাক বিয়া পাতিম নিজে নাজানো, আৰু সেইজনী ছোৱালীৰ কাৰণে এতিয়া মই কি মানে মোৰ সপোন ড্ৰিম চব এৰি দিম? তাই কাৰণে মই গভমেণ্ট জব বিচাৰি ফুৰিব লাগে? সেই বিধৰ প্ৰাণী যে মই নহয়। মই যেনেকুৱা তেনেকুৱাই মই, যদি কোনোবাই মোক বিয়া পাতিব, নহয় নাই। আৰু মোৰ যি মন যায় তেতিয়াহে বিয়া পাতিম, নহয় নাপাতোঁ। এই বেলেগৰ কাৰণে মই গভমেণ্ট জব বিচাৰি এই চব মোৰ দ্বাৰা নহ'ব দিয়া। এইটো চিধা কথা কৈ দিছোঁ। এই জুবিনে কয় নহয়, এই ঘেণ্টাক আকৌ খাতিৰ নকৰোঁ, মোৰ এইচব কথাত মই খাতিৰ নকৰোঁ, ঘেণ্টাও খাতিৰ মই নকৰোঁ। তুমি কান্দি থাকা, যি কৰা কৰি থাকা, এইবিলাক উল্টা পোল্টা কথা মোৰ ওচৰত নক'বা। মই একো নাজানো, তোক বিয়া কৰামেই মই।